हेलो बंधुসকল মই আজি এটা নতুন ভিডিঅ' লৈছোঁ আপোনালোকে চাব। আজি মানে ফাংচন আছে আমাৰ নানীঘৰৰ ওচৰতে হৈ আছে আৰু ফাংচনটো আজি ফাংচন চাব যাম। মানে আজি ক'ৰ পৰা মানুহ আহিব মানে শিল্পী আহিব মানে বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা মানে খোজকাঢ়ি যাব লাগিব, বহুত দূৰ মানে ইয়াৰ পৰা অকণমান দূৰ 1 কিলোমিটাৰ হ'ব। মই ইয়াৰ পৰা খোজকাঢ়ি যাম। মোৰ লগত কেইটামান ল'ৰা আছে, মানে ফ্ৰেণ্ড আছে, সিহঁতৰ লগত খোজকাঢ়ি গৈ আছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে এতিয়া খোজকাঢ়ি গৈ আছোঁ। ভিডিঅ'টো অলপ মই স্কিপ কৰি দিম, নহ'লে বহুত দীঘল হৈ যাব। এয়া আহি পাইছোঁহি চাগে, আৰু অকণমান আছে। আৰু সেইফালে খেলি আছে এতিয়া, মানে আবেলি টাইমত খেলি আছে। ৰাতি আহিব যিবিলাক হেৰি কৰিব, সিহঁতে ৰাতি আহিব। তাতে পেণ্ডেল কৰিছে, ইয়াতে হ'ব আৰু চাই লওক। মানে মই ভিডিঅ'টো আবেলি কৰি আছোঁ। সেইফালে স্কিন হেৰি কৰিছে, বনাইছে আৰু য'ত আহি পিনে ডান্স কৰিব, হেৰি কৰিব। চাই লওক, মানে এতিয়া খেলি আছে তাত, তাত খেলি আছে। মই নাযাওঁ আবেলি টাইমত। চাই লওক, মানে তাতে খেলি আছে, বহুত মানুহ হৈ গৈছে এতিয়া। আৰু যিটো ফাংচনত হেৰি হ'ব, ইয়াৰ চাক বক্স, ইমান বক্স, মানে ভিতৰত হেৰি আহিব, ছিংগাৰ আহিব, চকিলা চৰকাৰ, সেই ছিংগাৰ মানে আহিব। চাই লওক, মানে বহুত বঢ়িয়া, বঢ়িয়া লাগি আছে। আপোনালোক কেনেকুৱা আছে কমেণ্ট বক্সত জনাব। ভিডিঅ'টো কেনেকুৱা লাগিব কমেণ্ট বক্সত জনাব। আৰু এই ৰাতি চাই লওক ভিডিঅ'টো পিছত মানে ইয়াতে কাবাডী খেলি আছে। বলক আমি কাবাডী খেলি আছে, তাত গৈ পিনে চাওঁ কেনেকুৱা লাগিব ভিডিঅ'টো। আৰু আপোনালোকে কমেণ্ট কৰি ক'ব কেনেকুৱা লাগি আছে ভিডিঅ'টো। আৰু এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আপোনালোকে অকণমান ছাপোৰ্ট কৰিব, যাতে মই অকণমান আগুৱাই যাব পাৰোঁ আপোনালোকৰ ছাপোৰ্টৰ জৰিয়তে। আবেলি টাইমৰ মানে মানুহবিলাক চাওক, আৰু পিছত ৰাতিৰ মানুহবিলাক চাব কেনেকুৱা হৈছে আৰু কিমান মানুহ। আৰু এতিয়া খেলিব, এইবিলাক খেলি দিব আৰু মেডেল দিব আৰু গিফ্ট দিব, এইবিলাক প্ৰাইজ দিব। যিহঁতে খেলি ফাৰ্ষ্ট হ'ব সিহঁতক দিব। চাই লওক আবেলিৰ ভিউটো কিমান ধুনীয়া, আৰু বক্স বজাই আছে, বহুত ভাল লাগি আছে, মানে চাউণ্ড আছে পুৰা। আবেলিৰ ভিউ এইটো মজা, পুৰা বঢ়িয়া লাগি আছে, মানে পুৰা মানুহ আহি আছে। চাই লওক কিমান শব্দ, মানে আমাৰ ডাঙৰ মামা দোকান দিছে। এতিয়া হেৰি আহিব ডাইৰেক্টৰ পিছত আপোনালোক চাব আৰু কেনেকুৱা হ'ব ভিউটো। আৰু এতিয়াৰ ভিউটো কেনেকুৱা কমেণ্ট কৰি কৈ দিব। এইটো ৰাতিৰ ভিউ, মানে ভিউ ৰাতিৰ ভিউ, মানে চাই লওক এতিয়া মানুহ চানুহ নাই আৰু অকণমান পিছত আহিব। এইটো মানে ৰাতিৰ চাই লওক, মানে কেনেকুৱা ভিউটো পিছত কমেণ্ট কৰি জনাব। আৰু আছে ইয়াতে সিহঁতে হেৰি কৰি আছে, ডান্স কৰি আছে, মানে আজি পুৰা ধুনীয়া লাগি আছে। এতিয়াও হেৰি আহি পোৱা নাই, মানে শিল্পীবিলাক আহি পোৱা নাই। চাই লওক এতিয়া ৰাতিৰ ভিউটো মানে এনেকুৱা হৈ আছে, আৰু পিছত চাব। গাইজ চাই লওক, আমাৰ বৰচলা সমষ্টিৰ ML গণেশ কুমাৰ লেম্বু ছাৰ আহিছে। সেয়া আমাৰ ওচৰত, মানে চাই লওক, সেয়া বহি আছে আমাৰ গণেশ কুমাৰ ডাঙৰীয়া।
এবাৰ আমি আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিম আমি এয়া আমাৰ আপোনালোকৰ মামাৰ আগত গামোচাৰে আদৰিছে চিনাকি কৰি দিব বিচাৰিছোঁ মানুহক মানে এয়া আমাৰ আৰু এটা মামা গৈছে এইটো এবাৰ আমি আপোনাক দিব বিচাৰিছোঁ ছেকেণ্ড মামা হয় এইটো বন্ধুবৰ গামোচাৰে আদৰি আছে মাইনুল ইছলাম আৰু আমাৰ আৰু এটা মামা আহিব চাব আপোনালোকে সৰু মামা এইটো গাইজ চাই লওক আমাৰ বৰচলা সমষ্টিৰ ML সেয়া বহি আছে আমাৰ গণেশ কুমাৰ ডাঙৰীয়া তেখেতক এয়া এটি আমাৰ ফুলাম সৰু গামোচাৰে মামা সম্বৰ্ধনা গামোচাৰে জনাব আদৰিছে এয়া আমাৰ মামা সৰু মামা গৈ আছে দিনাৰুল হক গাইজ চাই লওক মানে ৰাতি ভিডিঅ' কৰিব লাগে ৰাতি ভিডিঅ' চাই লওক মানে ছোৱালী মাইনৰ ছোৱালী মানে আজি আমি শিশু দিৱস পালন কৰি ছাৰ আছো আহিছে শিশুৰ কিবা ভৱিষ্যত ভাষণ দি আছে শিশু আমাৰ ভৱিষ্যত এয়া চাই লওক শিশু আমাৰ কালিৰ গণেশ নাগৰিক বৰচলা কিন্তু সমষ্টিৰ আমাৰ সমাজখনত হেৰি হয়, এনেকুৱা MLA হয়। কিছুমান কাম হয় যিটো কাৰণে আমি সঁচাকৈ মানে লাষ্ট এনেকৈ আমি এখন ভাল ৰাতি মানে ভিডিঅ' কৰিব লাগি আছে আৰু ইমান ঠাণ্ডা লাগি আছে আৰু ভালো লাগি আছে এতিয়াও আহি পোৱা নাই মানে শিল্পীবিলাক এতিয়াও আহি পোৱা নাই মানে নিয়ৰ পৰি আছে চাই লওক মানে কিমান গুলীয়া হৈ আছে ভিডিঅ'টো মানুহ আৰু বেছি হৈ গৈছে আৰু এতিয়া চাই লওক মানে পূৰা ফিল্ডত পূৰা মানুহ আছে গাইজ চাওক আমাক কিমান ধুনীয়া ডান্স কৰি আছে এইটো মুম্বাইত মানে চান্স পাইছে ছুপাৰ ষ্টাৰ নামৰ চেনেলত চান্স পাইছে আপোনালোকে চাব জানুৱাৰীৰ পৰা ডান্স কৰিবহি ভাল ডান্স কৰি আছে এটা লাইক কৰিব এটা ছাবস্ক্ৰাইব কৰিব মই ইমান ৰাতি ভিডিঅ' কৰি আছোঁ আপোনালোকে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰিব প্লিজ আৰু মোক অকণমান হেল্প কৰিব মানে আগুৱাই যাবৰ কাৰণে ছাবস্ক্ৰাইব লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা ডান্স কৰি আছে প্লিজ গাইজ এইটো চাওক কিমান ধুনীয়া হেৰি কৰিছে চাওক মুখটো কেনেকুৱা ওলাইছে কিমান ধুনীয়া লাগিছে
গাইজ চাই লওক মানে ৰাতি কিমান মানুহ হৈছে, বহুত মানুহ হৈছে আৰু মোৰো বহুতো মজা লাগি আছে। ফাংচন চাব আহিছে আৰু কোকিলা চৰকাৰ আহিব, তেতিয়া চাব কিমান ধুনীয়া লাগে গানটো। গাইজ ময়ো ডান্স কৰিব লাগি গৈছোঁ আৰু কিমান ধুনীয়া লাগি আছে যে গাইজ মই ডান্স কৰি আছোঁ, কি মজা লাগি আছে ডান্স কৰিলে, কি মজা লাগি আছে আজি পুৰা ফুল এনজয়। আপোনালোকে এনজয় কৰক ঘৰত বহি বহি মোবাইল চাই কিনে আৰু চাব আৰু কিমান ধুনীয়া লাগি আছে আজি, বহুত মজা লাগি আছে। চাওক তেনেহ'লে ভিডিঅ' কৰি কোকিলা চৰকাৰৰ ভিডিঅ' চাব। আপোনালোকে ক'বচোন কমেণ্ট কৰি মই কিমান ধুনীয়া ডান্স কৰিছোঁ নে বেয়া ডান্স কৰিছোঁ, আপোনালোকে প্লিজ কমেণ্ট কৰিব, আশা কৰিছোঁ। ৰাতি 11টা বাজিছে এতিয়াও অহা নাই। গাইজ আহি গৈছে কোকিলা চৰকাৰ, চাওকচোন গান হৈ আছে এতিয়া গান হৈ আছে। গাইজ মই কোকিলা চৰকাৰৰ ডিছক্ৰিপশ্যনত লিংক দি দিম, কোকিলা চৰকাৰৰ ইউটিউব চেনেলৰ পিছত আপোনালোকে চাব, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাব ভিডিঅ' কোকিলা চৰকাৰৰ। কালা কালা সাদা সাদা পিছনে মোর বন্ধু গিয়ে কিন্তু মুই ভালো করে দেখা পাম না, তোমরা কি আছে না নাই হবে না না
আৰু মই এতিয়া ঘৰত যামগৈ এতিয়া 12:40 মান হ'ব এইখিনি ভিডিঅ' লাইক কৰিব ছাবস্ক্ৰাইব কৰিব টাটা বাই বাই